আমি এতিয়া গৈ আছোঁ নাগালেণ্ড পাহাৰলৈ। আপোনালোকক পাহাৰবিলাক দেখুৱাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু আপোনালোকক দেখুৱাবলৈ সম্পূৰ্ণভাৱে চেষ্টা কৰিম। ফাইনেলি আমি আহি পাই গ'লো নাগালেণ্ড পাহাৰ চোক আপোনালোকে আৰু বয়ামলৈ চোক কিমান তলত দেখে মানুহ এটা লগ পাইছোঁ ইয়াক সুধি লওঁ ওপৰলৈ কিমান দূৰলৈ যায় আমি সুধি লওঁ তাক আমি তো পহিলা চুৱান টাইম তো মাধৱপুৰ যায় বৰহলা মাথাপুৰ তিতাপুৰ এফালে ৰুঙাজান মৰে আনি একেটা চাইকেল পৰা ঘূৰি থাকিছে মোৰ তিতাবৰ টাউনতে এইটো এখেতক লগ পাইছো আমাৰ বস্তিৰ হয় দেখাই দিয়ক আৰু এই ৰাস্তাটো কিমান দূৰলৈ যায়গে ইয়াৰ পৰা তো গাড়ী ৰাস্তা যালে 3 কিলোমিটাৰ মান লাগিব আৰু 3 কিলোমিটাৰ নহয় জানো আৰু শৰ্টকাট যালে গ'লে 2 কিলোমিটাৰ আঠা নিচিনা ধৰক 3 কিলোমিটাৰ শৰ্টকাট যালে মানে আপুনি এতিয়া মানে খোজকাঢ়িয়ে যাব মানে খোজকাঢ়ি যাব আমি বহি চহি নিবিকাই মানে আমি খান আমিতো খোজকাঢ়িলে বহি ইমানটো হৈ যাব আমি খান আছে একো নহয় আৰু এয়া যে কাটিছে বা আমিতো মেইন পইণ্টত আছো এতিয়া বৰ্তমান এতিয়া আমি মেইন পইণ্টৰ পৰা আপোনালোকক দেখুৱাই দিছো পাহাৰখন দেখুৱাই দিছো বা আমাৰ বয়ামটো চোৱা এয়া চোৱা বন্ধুসকল পাহাৰবিলাক বহুত ওখ ওখ পাহাৰ আছে আৰু আমি থকা জেগাৰ পৰা বহুত ওখলৈ পাহাৰ আছে আৰু এয়া চোৱা আৰু সেয়া ৰাস্তা ওপৰলৈ যোৱা বোলে ইয়াৰ পৰা ওপৰলৈ খোজকাঢ়ি যাব 3 কিলোমিটাৰ আমিতো নোৱাৰিম দেই ভাই আপোনাৰ বস্তিটোৰ নাম কি অলচৰি ইয়াৰ পৰা আপোনাৰ ঘৰলৈ মানে 3 কিলোমিটাৰ এতিয়াতো মানে আপোনাৰ নামটো মানে এইটোতো ওপৰলৈ গ'লে মানে কষ্ট আছে তললৈ আহিলে ইমান কষ্টটো নাই তেনেকুৱা মানে বাইক চাইক লৈ নাহে নেকি আপুনি তলতে নামিছি গ'লে আপুনি খান আৰু এইটোখন বেছি পেকাব আমাৰ বিষাব আপোনালোকে নিবিষায় তাই অহা যোৱা কৰি থাকে আপোনালোকৰ অভ্যাসটো হৈ গ'ল মানে আমাৰতো মানে আজি আহিছো আজি ক'ত পাৰিব এইবিলাক নহয় জানো আমি নোৱাৰো ঠিক আছে বাৰু লগ পাই ভাল লাগিছে আৰু অকমান আগত এনেকুৱা জেগা আছে নেকি ৰ'ব পৰা আৰু ইয়াতে ৰেষ্টুৰেণ্ট এটা আছে নিচিনা আৰু ওইফালে যাইছে গ'লে আৰু একটা পাব ৰেষ্টুৰেণ্ট আৰু ৰেষ্ট কেম্প পাব মানে তিতা ৰাস্তাতে তিতা পাব আৰু বস্তিত পৌঁছাৰ লগে লগে আৰু তাতে বেষ্ট কেম্প আছে ইয়াৰ পৰা আপোনাৰ ঘৰলৈ মানে 3 কিলোমিটাৰ বস্তিলৈ কিমান দূৰ বস্তিটো মানে কিমান দূৰ হ'ব মানে 3 কিলোমিটাৰ নিচিনা হ'ব ইয়াৰ পৰা 3 কিলোমিটাৰ আপোনাৰ ঘৰটো বস্তিয়ে আমাৰ বস্তি বুলি কয় ন হয় আচ্ছা এখেতৰ ঘৰলৈ গৈ পিনি এইটো মাৰি আহিব পাৰা মাৰি দিব পাৰা আৰু এইটো আমাৰ ৰেষ্ট কেম্প চবে তলৰ পৰা আহি ইয়াত ৰেষ্ট কৰা হয় আৰু দুখন বাইক আহি আছে আৰু টাৰ্ণিংবিলাক চব কিমান ভয় লগা টাৰ্ণিং বাপৰে আমিতো যেনে তেনে আহিছোঁ এয়া ওপৰলৈ খোজকাঢ়ি গৈ আছে মানুহ এজনে আপোনালোকে চোৱক পাহাৰবিলাক অকল জংঘল চোৱক আমি এতিয়া যাবলৈ ওলাইছোঁ ভিডিঅ'টো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব যদি নতুনকৈ আহিছে লাইক এটা কৰি দিব ছাবস্ক্ৰাইব এটা কৰি দিব বাই বাই